আৰু বাহিৰত পুৰা ৰ'দ। এতিয়া আমি এটুকুৰা ঠাই আহি পাইছোঁ, ঠাইটুকুৰাৰ নাম হৈছে তো এয়া সত্ৰৰ ভিতৰখিনি, এয়া বাহিৰ ছাইডটো হয়। বা চিয়াৰ্ছ কৰি লোৱা নি তোমালোকে? বহুত জেগা में कुहर का पानी पिए हाँ लेकिन মই বহুত নদীত গা ধুলো। এইটো নদী এনেকুৱা নতুন ঠাইত আহিলে মানে খুব এক্সাইটমেণ্টটো বাঢ়ি যায় আৰু বিশেষকৈ মানে। আৰু এখন মোৰ পিছফালে এখন পাণবাৰীত পাণ খাইছোঁ লখিমপুৰৰ ল'ৰা। আমি আকৌ তামোলবাৰীও যাম কেইদিনমান পিছত, তাতো তামোল খাম। আৰু আমি ওলাই আহিছোঁ এতিয়া অকণ ফুৰিবলৈ বৰপেটালৈ, যিহেতু প্ৰথমবাৰ আহিছোঁ সেয়েহে মানে কিছুমান ঠাই চাবলৈ ওলাই আহিছোঁ। আৰু ইয়াতে আমাৰ পাণবাৰীত ভণ্টিহঁতৰ ঘৰ, সেইদিনাখনি আপোনালোকক কৈছিলোঁ ভিডিঅ'ত। ভণ্টিহঁতৰ ঘৰটো সোমাম আৰু কি নতুন ঠাই চাওঁ সকলোবোৰ আপোনালোকক দেখুৱাই যাম। আপোনালোকে চাব কেনেকুৱা লাগিছে জনাব নিশ্চয়। তেনেহ'লে বৰক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এইফালে এয়া মইনবাৰী সত্ৰ সৰভোগ, মই অকণমান সত্ৰখন আপোনালোকক দেখুৱাই দিম। তো এই আমাৰ ছোৱালীজনী আৰু এই মইনা দুইজনী একে ড্ৰেছ পিন্ধিছে। জোতা এফালে খুলি লোৱা এডোখৰতে। তো এয়া সত্ৰৰ ভিতৰখিনি, এখন শৰাই ডাঙৰ, এইফালে থাপনা সজাই থৈছে এনেকৈ, খুব ভাল লাগিছে। তো মনটো খুব ভাল লাগিলে, প্ৰথমবাৰ আহিছোঁ যেতিয়া ইমান এটা মানে ধাৰ্মিক অনুষ্ঠান হয়, খুব ভাল লাগিছে। আৰু এতিয়া ইয়াৰ পৰা গৈ আছোঁ। আমাৰ হাতত মানে বিশেষ সময় নাই, সময় কমটি। আজি দিনটোৰ ভিতৰতে কি পাৰোঁ সকলোবোৰ ফুৰিম আৰু আপোনালোকক সকলোবোৰ দেখুৱাবলৈ যত্ন কৰিম যিমান দূৰ পাৰোঁ। ডিটেইলত নহ'লেও অলপ চলপ হ'লেও আপোনালোকক দেখুৱাম। আপোনালোকে চাই কেনেকুৱা পালে কিন্তু জনাবলৈ নাপাহৰিব। এয়া বাহিৰ ছাইডটো হয় সত্ৰৰ। ব'লা যাওঁ, দেৰি হ'ব। আৰু সেইফালে ইয়াতে সম্ভৱ ৰখাই থাকে, নালাগে ইয়াত নেপেলাব, লৈ না। আৰু এতিয়া ইয়াৰ পৰা গৈ আছোঁ। গাড়ীত মিণ্টু আছে, ভাইটিয়ে গাড়ী চলাইছে, ৰাহুল আছে। আৰু এটা ফলক এখন আছে, কি লিখা আছে এফালে? অঁ এইফালে নুঠিবা, পৰিবা তাত। ক'ত উঠিছা? গাড়ী আহিব, লাহে লাহে যোৱা। আৰু এইটো ৰাস্তা 4 লেনযুক্ত, ইয়াত গাড়ী চলাবলৈ খুব ভাল, মানে অভাৰটেক কৰাৰ কোনো প্ৰব্লেম নাই। আৰু এইফালে মিণ্টু গাড়ীৰ ভিতৰত বহি আছে, ৰাহুল। कौन है ये लोग? আৰু বাহিৰত পুৰা ৰ'দ। এতিয়া আমি এটুকুৰা ঠাই আহি পাইছোঁ, ঠাইটুকুৰাৰ নাম হৈছে পাতিলা দাহা। আৰু ইয়াতে মানে কুঁহিয়াৰ ৰস পেৰি থকা দেখিলোঁ, তো তাতে ৰৈছোঁ। এতিয়া অলপ খাই লওঁ। বা চিয়াৰ্ছ কৰি লোৱা নি তোমালোকে? কেঁচাই मजा आया। हम बहुत जगह में कुहर का पानी पिए हैं। हाँ लेकिन यहाँ में भी पिए, सब सेम ही है। আৰু এতিয়া আমি ভণ্টিহঁতৰ ঘৰত আছোঁ। গৰমৰ ঘৰত এই গেঞ্জিটো পিন্ধি ল'লোঁ, ৰংটো বহুত ধুনীয়া লাগিছে। তাকে ইয়াৰ পৰা মানে ডাল দুটামান লৈ যাম। আমাৰ ছোৱালীজনী আৰু মইনা বহি আছে, আপোনালোকক আগতে দেখুৱাইছোঁ। দুইজনী মানে কি আজি খুব মানে এক্সাইটেড হয় আৰু ড্ৰেছ একে পিন্ধি আছে দুজনীয়ে। আৰু এইকেইটা কালি কিনিছে। সিহঁতি ক'ৰ পৰা কিনিছিলা?
কোনটো মলৰ পৰা কিনিছা এই বিশাল নহয় V2 ফেশ্বন চিটি এইকেইটা ইহঁতে কালি ফেশ্বন চিটিৰ পৰা কিনিলে পাণবাৰীত পাণ খাইছোঁ লখিমপুৰৰ লৰাই আমি আকৌ তামোলবাৰীও যাম কেইদিনমান পিছত তাতো তামোল খাম भाई साहब कुछ ज़्यादा नहीं हो गया हमारा यात्रा तो ऐसे चलते रहेगा जिंदगी जिंदाबाद तो राम निकला देव मानुस निकला আৰু এটা মিণ্টু আৰু মই অলপমান ওলাই আহিছোঁ এনেই ফুৰোঁ বুলি কাৰণ মিণ্টুৱে গাড়ীত আছে এয়া নতুন ঠাই চাবলৈ মন গৈছে সেইকাৰণে বোলো অলপমান ওচৰ পাজৰ ঠাইবিলাক চাওঁ সেইবোলে ওলাই আহিলোঁ मुंह से सुपारी निकाल के बात कर रहे बाबा এইফালে ধুনীয়া পথাৰ এয়া দেখিছে খুব ধুনীয়া লাগিছে একেবাৰে নতুন পৰিৱেশ খুব ভাল লাগিছে পথাৰবিলাক দেখি আৰু এইফালে দুটা নতুন পক্ষী দেখিছোঁ তাকে এনেকুৱা নতুন ঠাইত আহিলে মানে খুব এক্সাইটমেণ্টটো বাঢ়ি যায় कंट्रोल আৰু বিশেষকৈ মানে পথাৰৰ মানে এনেকুৱা দৃশ্য দেখিলে খুব ভাল লাগে আৰু এতিয়া অকণ আগলৈ গৈছোঁ এতিয়া আমি ভণ্টিহঁতৰ ঘৰৰ ওলালোঁ আৰু এখন মোৰ পিছফালে এখন হৈছে মানস নদী আমাৰ ভণ্টিহঁতৰ ঘৰলৈ যোৱা ৰাস্তাতে এই নদীখন পৰে তাকে মানে আমাৰ চবে দেখি পেলাই ক'লে যে নদীতে মানে ইমান গৰম পৰিছে এতিয়া অলপ গা ধুই যাওঁ তো সেইকাৰণে ইয়াতে আমি ৰ'লোঁ ইয়াতে গা ধুম এতিয়া আৰু আগত মানে সেইফালে মিণ্টু এফালে আগত গা ধুই আছে ৰ'দো পূৰা আছে তাৰপিছত আমাৰ ছোৱালীজনীও ক'লে বোলে গা ধুম বুলি মই বোলো ঠিকে আছে তেনেহ'লে আহিছোঁ যেতিয়া মানস নদীত মানে গাটো ধুয়ে যাওঁ তাকে এতিয়া আমি ইয়াত গা ধুম আৰু পানীখিনি যি দেখিছোঁ মানে পানীখিনি নিশ্চয় ঠাণ্ডাই হ'ব পৰিৱেশটো বহুত ভাল লাগিছে দেখি পেলাই বহুত ধুনীয়া জেগা হয় তো এতিয়া আমি ইয়াতে গা ধুম আপোনালোককো দেখুৱাম আপোনালোকে এতিয়া কেতিয়াবা এফালে যদি আহে তেনেহ'লে এই নদীত গা ধোৱাৰ মানে গৰম দিনত আৰু যিটো আনন্দ সেইটোও ল'ব পাৰিব তো আমি গৈ আছোঁ এতিয়া মানস নদীত গা ধুবলৈ পানীখিনি খুব ঠাণ্ডা হয় খুব ভাল লাগিছে কি ক'ম অ' মাইনা আহা চুলি নিতিয়াবা চুলিখিনি তেতিয়া বহুত দিগদাৰ হৈ যাব নদীত গা ধুইছোঁ বহুত ভাল লাগিছে গুচি যাবা এফালে বলা আগত বলা এফালে বলা বেছি আগত যাবা এফালে বলা আগত যা আগৰ পৰা আহিবা যাম ঐ ধৰ এবাৰ আগত যা আগত নাযাবা বেছি নাইবা ঐ ओ इधर ठंडा इधर छाँव है ना आओ इधर
মই ৰিলছ বনাম हो गया अच्छा लगा राहुल फला गाड़ी में कुछ प्रॉब्लम दिखा रहा है बोलते हैं हाँ क्या हो गया हाँ भला हाँ हम चेंज करके जाते हैं गाड़ी के सामने चलो आप लोग भी चलो हो गया মিঠু কেনেকুৱা লাগিলে মই বহুত নদীত গা ধুলো এইটো নদী সেমে একে লাগিলে হ'ল তোমালোকৰ আৰু আজি দিনটো যিটো প্ৰচণ্ড গৰম পৰিছিলে সেই গৰমৰ পৰা অলপ অলপ পৰিত্ৰাণ পালোঁ নদীত গা ধুই বহুত ভাল লাগিলে পানীখিনি যথেষ্ট চেঁচা হয় আৰু এতিয়া আমি ইয়াৰ পৰা গৈ আছোঁ আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ভিডিঅ' চাই কেনেকুৱা পালে আপোনালোকে সকলোৱে জনাব আজিলৈ আহোঁ আকৌ লগ পাম বাই বাই